সেক্রেটারি গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেৰাগাঁও ৩ নম্বৰ খণ্ডৰ আজি ৱাৰ্ড মেম্বাৰৰ যি নিৰ্বাচনী সভা, আজিৰ নিৰ্বাচনী সভাত সভাপতিত্ব কৰা মোৰ পিতৃতুল্য এই অঞ্চলৰ বয়োজ্যেষ্ঠ মুৰব্বী, মোৰ খুৰা তথা পিতৃতুল্য মুৰব্বী, আজিৰ সন্মানীয় সভাপতি ওহাব আলী ডাঙৰীয়া, উপস্থিত ডাইচত মোৰ পিতৃতুল্য মুৰব্বীসকল, নাম ক'বলৈ গ'লে হয়তো মই বহুতৰে নাম বাদ পৰি যাব। মই সকলোৰে নাম জানো, নাম কৰিবলৈ গ'লে দেৰিও হ'ব। সকলো পিতৃতুল্য মুৰব্বীসকলক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ, সকলোকে চালাম জনাইছোঁ। মোৰ অতিকৈ শ্ৰদ্ধাৰ ভোটাৰ প্ৰেমী ৰাইজ আৰু সন্মানীয় সদন আৰু লগতে মিডিয়াৰ তথা প্ৰচাৰৰ বন্ধুসকল, যিকেই নহওক আজি ভেৰাগাঁও ৩ নম্বৰ খণ্ডৰ সদস্য পদৰ যি নিৰ্বাচনী প্ৰচাৰ সভা, আজি এই সভাত আমাৰ এই অঞ্চলৰ আই মাতৃ বয়োজ্যেষ্ঠ মুৰব্বীসকল ইমান ৰাতি জাগি থাকি আজিৰ সভাত অংশগ্ৰহণ কৰি মোক যি উল্লাস যোগাইছে, মোক যি উদ্দীপনা যোগাইছে, তাৰ কাৰণে মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দনো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে যদি আজিৰ মিটিঙত উপস্থিত নাথাকিলেহেঁতেন মই নিশ্চয় হতাশ হৈ পৰিলোহেঁতেন। কাৰণ আপোনালোকে সকলোৱে জানে মই জিলা পৰিষদৰ কেণ্ডিডেট আছিলোঁ। মোক দলে বিবেচিত কৰা নাই, মই কংগ্ৰেছ দলৰ হৈ টিকট বিচাৰিছিলোঁ জিলা পৰিষদত। দলে যিজন ব্যক্তিক বিবেচিত কৰিছে মই তেখেতক অভিনন্দন জনাইছোঁ। আৰু মোক যদিও টিকেট প্ৰদান কৰা নাই, মোৰ কিন্তু নিৰ্বাচন খেলাৰ কোনো ইচ্ছা নাছিল। মই ভাবিছিলোঁ যে দলে যদি মোক বিবেচনা কৰা নাই, মই এইবেলি নিৰ্বাচন নেখেলোঁ। কিন্তু যিদিনা নমিনেশ্যন শেষ, 11 তাৰিখে নমিনেশ্যন শেষ, তাৰ আগদিনা ৰাতি মোৰ টিকটটো নহ'ল। মই অলপ হতাশত ভুগি আছিলোঁ। তেতিয়া আমাৰ ভেৰাগাঁৱৰ ৰাইজে উঠা দি যায় মোৰ ঘৰত, মোক ক'লে যে তুমি ৱাৰ্ড মেম্বাৰত ইলেকশ্যন খেলা। মই ক'লোঁ যে নালাগে, মই এইবাৰ ইলেকশ্যন নেখেলোঁ। তেতিয়া ৰাইজে ক'লে যে নহয়, আমাৰ গাঁও পঞ্চায়তৰ যিজন সভানেত্ৰী পদ, সভাপতিৰ পদ, সেইটো আমাৰ মহিলা আসন, গতিকে তুমি ৱাৰ্ড মেম্বাৰৰ কাৰণে নহয়, সভানেত্ৰী পদৰ কাৰণে তুমি ৱাৰ্ড মেম্বাৰৰ পৰা ইলেকশ্যন খেলিব লাগিব। আৰু ৰাইজৰ অনুৰোধ ৰক্ষা কৰি, অৰ্থাৎ ৰাইজৰ যি মৰম চেনেহ, সেই মৰম চেনেহ মই পেলাই দিব নোৱাৰি মই তেখেতসকলৰ কথা মতে মই ৱাৰ্ড মেম্বাৰত নমিনেশ্যন দাখিল কৰিলোঁ। ইতিমধ্যে যোৱা 17 তাৰিখে আমাৰ নমিনেশ্যন বৈধ বুলি ঘোষণা হৈছে। যিকেই নহওক, ৱাৰ্ড মেম্বাৰত আমি 6জন প্ৰাৰ্থী আছোঁ, 6জনেই নমিনেশ্যন দিছিল আৰু 6জনে বৈধভাৱে ঘোষণা হৈছে। এতিয়া কথা হ'ল যে মই কিন্তু ইলেকশ্যন খেলিছোঁ ৱাৰ্ড মেম্বাৰৰ কাৰণে নহয়, কাৰণ মই বিগত 5 বছৰত পঞ্চায়তৰ সভানেত্ৰী আছিলোঁ। তেতিয়া আছিল গজিয়া মেধেটাৰী গাঁও পঞ্চায়ত, এতিয়া গজিয়া উঠি গৈছে কেৱল মেধেটাৰী গাঁও পঞ্চায়ত। গতিকে মেধেটাৰী গাঁও পঞ্চায়তৰ বহুতো কাম কাজ মই কৰিছোঁ আৰু বহুতো কাম কাজ কৰিবলগীয়া আছে। আৰু কাম কৰিলে মানুহৰ ভুল হয়। মইতো ভগৱান নহয়, মই আল্লাও নহয়, মই এজন সাধাৰণ মহিলা। গতিকে কাম কৰিলে মানুহৰ ভুল হয়, এইটো আপোনালোকে সকলোৱে জানে। যিজন ব্যক্তি কাম নকৰে সেইজনৰ কোনোদিনো ভুল নহয়। তেখেতে কাম কৰাই নাই, তেখেতৰ কেনেকৈ ভুল হ'ব? গতিকে মই ভাবোঁ যে মোৰ যথেষ্ট ভুল আছে। আপোনালোকে নিশ্চয় জানে, ইতিমধ্যে এজন বক্তাইও কৈ গৈছে আৰু মোৰ সন্মানীয় স্বামীয়েও কৈ গৈছে। মই যেতিয়া 5 বছৰ আগতে সভানেত্ৰী পদত জয়লাভ কৰিলোঁ, তাৰ পাছে 2 বছৰ কৰোণাৰ গুচি গ'ল। 2 বছৰ কোনো ফাণ্ড আমাৰ নাহিল, কাম কৰিব পৰা নাছিলোঁ। গতিকে 2 বছৰ এনেই গুচি গ'ল। মই ৰাইজৰ লগত যদিও আছিলোঁ, কিন্তু কোনো কাম কাজ কৰিব পৰা নাছিলোঁ। তাৰ পাছত 2 বছৰ পিছত কৰোণা যেতিয়া সমাপ্ত হ'ল, কৰোণা গুচি গ'ল, তেতিয়া ৰাইজৰ লগত বাহিৰ হ'লোঁ কাম কাজ কৰিবৰ কাৰণে। মই যিমান পাৰোঁ, যিমান কষ্ট, শাৰীৰিক, মানসিক, অৰ্থনৈতিক ক্ষেত্ৰত আপোনালোকৰ লগত থাকি মই আপোনালোকৰ হকে, আপোনালোকৰ ৰাইজৰ হকে মই কাম কৰি আহিছোঁ। গতিকে
মোৰ যেটো 5 বছৰীয়া কাৰ্যকাল আছিল মোৰ কিন্তু হেতু 5 বছৰীয়া নহয় 3 বছৰীয়া হৈছে যোৱা 24 ফেব্ৰুৱাৰী 2 তাৰিখে মোৰ কাৰ্যকাল সমাপ্ত হৈছে যদিও সমাপ্ত হৈছে মই এতিয়ালৈকে কামৰ লগত অব্যাহত আছো পঞ্চায়তৰ উন্নয়নৰ হকে মই কাম কাজৰ লগত অব্যাহত আছো গতিকে আপোনালোকৰ যি মৰম চেনে আৰু আশীৰ্বাদ দি মোক আপোনালোকে নমিনেশ্যন দাখিল কৰিছে আপোনালোকৰ মৰম চেনে আৰু ভাল পোৱা এনেকৈ যাতে মোৰ কাৰণে অটুট ৰাখে থাকে হে কাৰণে আপোনালোকৰ ওচৰত মই প্ৰাৰ্থনা বিচাৰিছো আপোনালোকৰ মৰম চেনে আৰু ভাল পোৱা বিচাৰিছো আৰু অনাগত দিনত যদি মই আপোনালোকে 3 নম্বৰ খণ্ডৰ ভোটাৰ ৰাইজে মোক মেম্বাৰৰ কাৰণে নহয় আপোনালোকে ভাবিব যে মেম্বাৰৰ কাৰণে মহুৱা খানমক ভোট প্ৰদান কৰা নাই আপোনালোকে জানে যে মহুৱা খানম যদি ওয়ার্ড মেম্বাৰক আমি 3 নম্বৰ খণ্ডৰ পৰা জিকাই দিব পাৰো তাই প্ৰেসিডেন্ট হ'ব পাৰিব এখিনি অৰ্হতা বা যোগ্যতা তাইৰ আছে এখিনি আপোনালোকে ভালকে জানে আৰু আজিৰ সভাৰ জৰিয়তে মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে ওয়ার্ড মেম্বাৰৰ পৰা মোক জিকাই দিয়ক ওয়ার্ড মেম্বাৰৰ পৰা আপোনালোকে বিপুল সংখ্যক ভোটৰ ব্যৱধানত মোক জিকাই পঠাই দিয়ক আৰু মেজেটাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ যি পদ সেই পদটো আসন গ্ৰহণ কৰাৰ কাৰণে মই যিমান পাৰো চেষ্টা কৰিম আৰু এক প্ৰকাৰৰ আপোনালোকৰ কথা দিছো মই সেই পদটো কাঢ়ি আনাৰ মই চেষ্টা কৰিম যেনেকৈ হলে মই সেই পদটো আনাৰ কাৰণে আপোনালোকক আশীৰ্বাদ থাকিব লাগিব ভগৱানৰ ইচ্ছা থাকিব লাগিব আল্লাহৰ ইচ্ছা থাকিব লাগিব মই যিমান পাৰো মই চেষ্টা কৰিম গতিকে বহু বক্তা ইয়াতে বক্তব্য ৰাখিছে আৰু তেখেতসকলৰ ওচৰত বক্তব্য ৰাখোতে মোৰ অলপ ই লাগিছে যে মই কি কম কি নকম ইমান ডাঙৰ ডাঙৰ বক্তা তেখেতসকল বিশেষকৈ মোৰ খুৰা সন্মানীয় নুৰুল হক ডাঙৰীয়া তেখেতে খুব অভিজ্ঞ বক্তা তেখেতৰ ওচৰত বক্তব্য ৰাখোতে মোৰ হসাকৈ অলপ ইতস্তবোধ হৈছে গতিকে আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিব অহা 7 তাৰিখত যি পঞ্চায়ত নিৰ্বাচন হ'ব অৰ্থাৎ অহা 7 তাৰিখে আপোনালোকে যি ভোট প্ৰদান কৰিব সেই ভোট প্ৰদানৰ দিনা অহা 7 তাৰিখত আপোনালোকে সকলোৱে মোৰ প্ৰতীক চিহ্ন হৈছে কলহৰ ছবি গতিকে সকলোৱে আপোনালোকে কলহৰ ছবিত ভোট প্ৰদান কৰি মোক ওয়ার্ড মেম্বাৰৰ পৰা জিকাই পঠাব বুলি মই আশা ৰাখিছো আৰু অনাগত দিনত যদি মোৰ অজানিতে কোনো ভুল ভ্ৰান্তি হৈছে সভানেত্ৰী হৈ থকা কালত যোৱা 5 বছৰত যদি কোনো ধৰণৰ ভুল ত্ৰুটি কৰিছো আপোনালোকৰ ওচৰত আপোনালোকৰ নিজৰ গাঁৱৰ বুৱাৰী নিজৰ জীয়েক নিজৰ ছোৱালী বুলি সকলে মোক মাৰ্জনা কৰিব বুলি মই আশা ৰাখিছো আৰু আপোনালোক অবিহনে মই কিন্তু আগুৱাই যাব নোৱাৰিম আপোনালোকে আগুৱাই লৈ গলেহে মই আগবাঢ়ি যাব পাৰিম এখিনি কথা কৈ আপোনালোকে সকলোৱে ইমান ৰাতি মোৰ কাৰণে ইয়াত বহি থকাৰ কাৰণে আপোনালোকৰ কষ্ট হৈছে সকলোৰে সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সকলোৱে খুব ধুনীয়াকৈ আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী তথা সকলো পৰিয়ালবৰ্গক লৈ আনন্দেৰে জীয়াই থাকক তাৰ আশীৰ্বাদ কৰি সকলোকে শেষত এটাই অনুৰোধ কৰিম যে অহা 7 তাৰিখৰ যি নিৰ্বাচন সেই নিৰ্বাচনত কলহৰ ছবিত ছাপ মাৰি আপোনালোকে সকলোৱে ভোট প্ৰদান কৰি মোক জয়যুক্ত কৰিব বুলি আশা ৰাখি মোৰ সমূহ বক্তব্যত যদি কোনো ধৰণৰ ভুল ত্ৰুটি হৈছে তাৰ ক্ষমা মাৰ্জনা বিচাৰি সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্যতে সামৰিছো ধন্যবাদ